নমস্কাৰ ৰাইজসকল, আজি মই ঘৰ আহিছোঁ শিলচৰৰ পৰা। যোৱাকালি ৰাতি উঠিছিলোঁ ট্ৰেইনত আৰু ট্ৰেইনত মানে লামডিঙলৈকে আহিলোঁ আৰু লামডিঙৰ পৰা আকৌ মানে যোৰহাটলৈকে আহিলোঁ ট্ৰেইনত। মানে আপাৰ আছাম মানে তিনিচুকীয়া ডিব্ৰুগড়লৈকে ট্ৰেইন চলা নাই, সেইকাৰণে যোৰহাটলৈকে আহিবলগীয়া হ'ল। আৰু যোৰহাটৰ পৰা মই বাছত আহিলোঁ শিৱসাগৰ, আৰু শিৱসাগৰ বাইপাছত নামি মই এতিয়া ঘৰলৈ যাবই পৰা নাই। দেখিছেনে কেনেকুৱা পানী। আৰু এওঁলোক তেজপুৰৰ পৰা আহিছে বান সাহাৰ্য দিবৰ কাৰণে। বহুত বহুত ধন্যবাদ আপোনালোকক। দেখিছেনে তেজপুৰৰ পৰা শিৱসাগৰ আহিছে বান সাহাৰ্য দিবলৈ। আৰু এইখন গাড়ীতে মই মানে এতিয়া বাইপাছৰ পৰা উঠি আহিছোঁ। এতিয়া মই শিমলগুৰিৰ ফালে যাম, মোৰ ঘৰ লাকুৱাত। দেখিছেনে কেনেকুৱা অৱস্থা হৈছে, পূৰা ডুবি। আৰু এই দাদাহঁতে মানে তেজপুৰৰ পৰা আহিছে মানে বান সাহাৰ্য দিবৰ কাৰণে। দেখিছেনে বস্তু পাতি লৈ আহিছে এইপিনি, পানীৰ বটল, আলু, চাউল আদি কৰি বহুতো বস্তু লৈ আহিছে বান সাহাৰ্য দিবলৈ। আৰু এইখন গাড়ীতে মই গৈ আছোঁ বৰ্তমান। আৰু এয়া দেখিছেনে শিৱসাগৰ টাউনৰ অৱস্থা। আৰু নাজিৰালৈকে তেওঁলোকৰ লগত আহিলোঁ আৰু আহি বালিঘাট ব্ৰিজ পাইছোঁ। এইখনেই হৈছে দিখৌ নদী। দেখিছেনে অলপ কমিছে পানী, পানীটো অলপ কমা যেন লাগিছে। তো এইখিনি মই নাজিৰাৰ পৰা এই বালিঘাটলৈকে খোজকাঢ়ি গৈ আছোঁ। নিবলৈ আহি আছে দাদা বাইক লৈ। বালিঘাট পাইছোঁহি বৰ্তমান, অলপ আগত আছে বালিঘাট। আৰু মই যিখন গাড়ীত আহিছিলোঁ মানে সেইখন এজন ইউটিউবাৰ আহিছিলে, নামটো হৈছে গৌৰৱ বৰা। কিন্তু মই ভালকৈ ধৰিব পৰা নাছিলোঁ, মানে পিছতহে গম পালোঁ যে তেওঁ ইউটিউবাৰ। পিছতহে মানে চিনি পালোঁ, কিন্তু মই ভিডিঅ' তেওঁ চোৱা নাছিলোঁ আগতে, আৰু এতিয়াহে মানে চাইছোঁ।